সুপ্ৰভাত, মই বাহেতা চাৰিআলিৰ পৰা ৰক্তিমা ডেকা বৰুৱা। কৰ্ণাটকৰ মহীশূৰৰ অসমীয়া ভাষা সাহিত্যৰ পোহৰ জোনাকী গোটলৈ মই শুভকামনা জনাইছোঁ আৰু লগতে মই ধন্যবাদ জনাইছোঁ মুকিবুৰ ৰহমানলৈ এই অনুষ্ঠানটোত মোক সংযোজিত কৰাৰ বাবে। আৰু মই স্বৰচিত কবিতা এটি পাঠ কৰিবলৈ লৈছোঁ। কবিতাটোৰ শিৰোনামা হৈছে আই মই ভালেই আছোঁ। ইয়াত প্ৰতি খোজতে যদিও মোৰ দুখবোৰকে খুচৰি থকা হয়, মোৰ গুণৰ যদিও ইয়াত উপহাস হয়, তথাপিও মই ভালেই আছোঁ, তল মোৰ ওপৰ কৰা নাই। তই যে কৈছিলি মা, লাও যিমানেই ডাঙৰ নহওক সদায় পাতৰ তল। ঘৰখনৰ প্ৰতিজন সদস্যৰ অসুখত কঁকাল পোনাব নোৱাৰাকৈ কৰা শুশ্ৰূষাত মইতো শব্দ এটাও কৰা নাই। যদিও মোৰ গাটো অকণমান বেয়া লগা বুলি ক'লেই বাদি কৰা বুলি আটাইৰে মুখবোৰ ওফন্দি উঠে, তথাপিও মই ভালেই আছোঁ মা। তই যে কৈছিলি তহঁতৰ ভালেই মোৰ ভাল। মোৰ খোজ, মোৰ চাৱনি, মোৰ চুলি, মোৰ মাত, ইয়াত পৰীক্ষা হয়। নহয় পৰীক্ষা কেৱল নিশা দুপৰত ধলং পলংকৈ ঘৰ সোমোৱা মাতাল স্বামীৰ, ওৰে ৰাতি দবা কোবোৱা দি কোবাই থাকিলেও মই একোৱেই কাকো কোৱা নাই। কিয়? তইতো কৈছিলি পতি যে পৰমেশ্বৰ। ধন্যবাদ। মোৰ কবিতাটো ইমানেই।